আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরাকাতু। এজন ভাই প্রশ্ন করেছে, ভাইজানের বাবা বহুত নামাজি মানুহ আছিল আৰু ইন্তিকালৰ কেইদিনমান আগৰ পৰা নামাজ পঢ়িব পৰা নাই বেমাৰৰ কাৰণে, আৰু কেইটামান ৰোজাও বাকী ৰৈ গৈছে। ভাইজানে প্ৰশ্ন কৰিছে, বাবাৰ এই বাকী থকা নামাজ ৰোজা মই আদায় কৰিলে হ'ব নেকি? প্ৰশ্ন কৰিছে। একজনৰ ফৰজ ৰোজা ফৰজ নামাজ অইনজনে আদায় কৰিলে নহয়, অইনজনে আদায় কৰিলে নহ'ব। এতিয়া ভাইজানৰ কাৰণে এটা অপশ্যন আছে, সেই অপশ্যনটো হ'ল ফেদিয়া। নামাজৰ ফেদিয়া, ৰোজাৰ ফেদিয়া আদায় কৰিলে হ'ব। বাবাৰ তৰফৰ পৰা নামাজৰ ফেদিয়া, ৰোজাৰ ফেদিয়া এতিয়া দিব পাৰিব ভাইজানে। আৰু নামাজৰ একক্ত নামাজৰ ফেদিয়া হ'ল এটা সদকা ফিতৰৰ সমান। একক্ত নামাজৰ ফেদিয়া হ'ল এটা সদকা ফিতৰৰ সমান, এটা ৰোজাৰ ফেদিয়া হ'ল এটা সদকা ফিতৰৰ সমান। আর একদিনের ফিদিয়া হল, একদিনের নামাজের ফিদিয়া হল 6 ওয়াক্ত নামাজের ফিদিয়া আদায় করব লাগে, বেতের মিলাই ফেলে। এতিয়া যে কেইদিন নামাজ ভাইজানের বাবা পড়িব পৰা নাই, হিসাব কৰি ফেলে সেই কেইউক্ত নামাজৰ, সেই কেইদিনৰ নামাজৰ ফিদিয়া আদায় কৰিলে হ'ল। আর যে কেইটা রোজাও গেছে বাদ রয়ে গেছে, সেই কেইটা রোজার ফিদিয়া আদায় কৰিব পাৰে ভাইজানে। আর যদি ভাইজানে আদায় কৰি তাই বাবার ওপৰত তেতিয়া হেঁচান হ'ব, বৰ ভাল হ'ব, চাৱাব পাব। কথা হ'ল, এই ফেদিয়াৰ পইচা কাক দিব? যিজন মানুহে জাকাত খাব পাৰে সেইজন মানুহক দিব লাগিব। যিজন মানুহে জাকাত খাব পাৰে সেইজন মানুহক দিব লাগিব, ধনী মানুহক দিলে নহ'ব। যিবিলাক মানুহে জাকাত খাব পাৰে, জাকাতৰ মুস্তাহিক, সেইবিলাক মানুহক এই ফেদিয়াৰ পইচা দিব। ধনী মানুহক দিলে ফেদিয়া আদায় নহ'ব। তো কথা হ'ল, একদিনৰ ফেদিয়া হ'ল একদিনৰ নামাজৰ ফেদিয়া, 6 ওয়াক্ত নামাজৰ ফেদিয়া দিব লাগে। এক ওয়াক্ত নামাজৰ ফেদিয়া এটা সদকা ফিতৰৰ সমান, এটা ৰোজাৰ ফেদিয়া এটা সদকা ফিতৰৰ সমান, ইমান হিসাব কৰি পেলাই দিলেই হ'ল। আৰু এই ফেদিয়া কেতিয়াবা ওয়াজিব হয়। মাইয়াত যদি ওসিয়ত কৰি যায় তেনেহ'লে মাইয়াতৰ এৰি যোৱা মালৰ 3 ভাগৰ 1 ভাগৰ পৰা তামাম ওয়ারিসকলৰ ওপৰত ওয়াজিব হয়। যদি মাইয়াতে ওসিয়ত কৰি যায়, মাইয়াতে যে মাল এৰি গেছে তাৰ 3 ভাগৰ 1 ভাগৰ পৰা এই ওসিয়ত পালন কৰা ওয়াজিব হৈ যায়। যদি মাইয়াতে ওসিয়ত কৰি গেছে যে মোৰ নামাজৰ, মোৰ ৰোজাৰ ফেদিয়া দিবা, তেনেহ'লে তামাম ওয়ারিসকলৰ ওপৰত এই ফেদিয়া আদায় কৰা ওয়াজিব। মাইয়াতে যিমান মাল এৰি গেছে তাৰ 3 ভাগৰ 1 ভাগৰ পৰা এই ফেদিয়া আদায় কৰিব। আর যদি ওসিয়ত কৰি যোৱা নাই, তেনেহ'লে কোনোবাই যদি ইচ্ছা কৰিছে যে মই বাবাৰ ফেদিয়া আদায় কৰিম, তেতিয়া নিজৰ জাতৰ মালৰ পৰা ফেদিয়া আদায় কৰিব লাগিব। তেতিয়া মুস্তাৰক মালৰ পৰা ফেদিয়া আদায় কৰিব নোৱাৰিব, মুস্তাৰক মালৰ পৰা ফেদিয়া আদায় কৰিব নোৱাৰিব। তামাম ওয়ারিসকলে যদি কয় যে খুশি হিসাবে দেয় যে বাবার নামাজের ফেদিয়া আদায় কৰোঁ, ৰোজাৰ ফেদিয়া আদায় কৰোঁ, কৰিব পাৰিব, কোনো অসুবিধা নাই। কিন্তু জোৰ জবস্তি ল'ব নোৱাৰিব কাৰো তৰফৰ পৰা, কাৰো পৰা জোৰ জবস্তি ল'ব নোৱাৰিব। তো ফেদিয়া পইচা যিবিলাক মানুহে জাকাত খাব পাৰে এইবিলাক মানুহক দিব লাগিব। আৰু এক ওয়াক্ত নামাজৰ ফেদিয়া এটা সদকা ফিতৰৰ সমান। আর একদিনের ফেদিয়া, একদিনের নামাজের ফেদিয়া হল 6 ওয়াক্ত নামাজের ফেদিয়া আদায় করব লাগে বেতের দি। আর এটা রোজার ফেদিয়া হল এটা সদকা ফিতৰৰ সমান। আর যদি ওসিয়ত কৰি যায় মাইয়াতে, তেনেহ'লে এই ফেদিয়া আদায় কৰা ওয়াজিব। আর যদি ওসিয়ত কৰি যোৱা নাই, তেনেহ'লে কোনোবাই যদি ল'ৰা ছোৱালী কোনোবাই যদি ফেদিয়া আদায় কৰিব খোজে, নিজৰ জাতি মালৰ পৰা দিব লাগিব। আর এইটো আদায় কৰিলে বৰ ভাল কথা, আলহামদুলিল্লাহ। কোনোবাই যদি ইচ্ছা কৰে তো ভাবে ফেদিয়া আদায় কৰিব খুজিছে, আলহামদুলিল্লাহ, বহুত ভাল, এহসান হ'ব বাবাৰ ওপৰত। আর ফেদিয়াটো এনেকৈ আদায় কৰি দিয়াই ভাল, আলহামদুলিল্লাহ, বৰ ভাল কথা। হাজা মা ইনদি, আল্লাহু আ'লাম।